খেলপথাৰত আৰু এক বৰ্ণাঢ্য আয়োজন চলিছে আসলে কি আছে ইয়াত আপোনালোক সবিশেষ দেখাওক খুব ধুনীয়াকৈ ভাৰত মাৰ এটা হেৰি দেখুওৱা হৈছে আপোনালোকে দেখাই দিওঁ এবাৰ ইয়াৰে সামগ্ৰিক পৰিৱেশখিনি তো প্ৰিয় বন্ধুসকল এয়া ইয়াৰে আশে পাশে থকা এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে ইমান ধুনীয়া এটা পৰিৱেশ আৰু কাষতে সুন্দৰ মানে ধুনীয়া এটা প্ৰগ্ৰেম চলি আছে পৰিৱেশ আৰু ইয়াৰে চাওক চাৰিওফালে একদম সুন্দৰভাৱে মানে এতিয়া দেখাওঁ আপোনালোকক বলক আৰু ইয়াতে বহু মানুহৰ আগমন ঘটিছে আৰু আজি অলপমান বেলেগ হ'ব গৈ আছে আমি আহিছিলোঁ পূজা চাবলৈ কিন্তু বহুত বেলেগ বেলেগ আয়োজন দেখি আমি ভাবিলোঁ আপোনালোককো অলপমান ইয়াৰে দৃষ্টাংশবোৰ দেখাওঁ এইখন আচলতে এয়া দেখিছে নহয় ভাৰত মা সকলোৱে জানে নহয় জানো ভাৰত মাৰ এটা খুব সুন্দৰ প্ৰতিমূৰ্তি ইয়াতে বনাই পেলাই দেখুওৱা হৈছে তাৰমানে আচলতে কথাটো এনেকুৱা যে এইখন ভাৰতৰ মেপ আঁকিছে যদি ড্ৰোন থকা হ'লে মই হয়তো ওপৰেদি দেখাব পাৰিলেও সম্পূৰ্ণ ভিউটো কিন্তু এতিয়া কেমেৰা মোবাইলেদি ইমানখিনি সম্ভৱ নহয় কিন্তু ইয়াতে এইটোৱে দেখুওৱা হৈছে যে ভাৰতৰ কোন কোন ঠাইত শিৱ বাবাৰ মঠ মন্দিৰ আছে বা অন্য কিবা পৰ্বত বা এনেকুৱা ভাৰতৰ কোন কোন ঠাইত কি বস্তু আছে এই সকলোখিনি ইমান সুন্দৰভাৱে উপস্থাপন কৰা হৈছে মানে কি ক'ব আৰু এয়া দেখিছে ন ভাৰত মা একদম কি ক'ব আৰু এক সুন্দৰ পৰিৱেশ বহু মানুহৰ আগমন ঘটিছে আৰু ইয়াৰ পাছত আমি যাম নুনমাটি ছেক্টৰ 2লৈ আৰু তাতো দেখাম আপোনালোকে থাম্বনেইলত দেখিছে শিৱ বাবাৰ একদম খুব সুন্দৰ এটা মূৰ্তি মানে একদম ধুনীয়াকৈ সজাইছে আৰু চন্দ্ৰয়ান 3ৰো যিটো মানে ছাকচেছফুল লেণ্ডিঙৰ ফটোগ্ৰাফ বা ধুনীয়াকৈ বনোৱা হৈছে অকণমান মানে আভাস দিব চেষ্টা কৰিছে সেই সকলোখিনি এই ভিডিঅ'টোৰ মাজতে সবিশেষ দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব ইয়াত দেখিছে ন সোমনাথ বাবাৰ মন্দিৰ হয় আৰু ইয়াত ক'ত ক'ত শিৱ বাবাৰ বিশেষকৈ শিৱ বাবাৰ ক'ত মানে মঠ মন্দিৰ আছে এইবোৰ দেখিছে ন সৰু সৰুকৈ শিৱ বাবাৰ লিংগ মানে শিৱ লিংগ থৈ পেলাই এনেকৈ দেখুওৱা হৈছে মানে ধুনীয়াকৈ বুজাই দিয়া হৈছে যে কোন কোন ঠাইত আছে তেনেহ'লে আমি এতিয়া বৰ্তমান আহি পালোঁ নুনমাটি ছেক্টৰ 2লৈ আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু আপোনালোকে যদি ফেচবুকত চাই আছে ফ'ল' কৰিব আপোনালোকে ফ'ল' নকৰে আৰু যদি ইউটিউবত চাই তেতিয়াহ'লে অনুগ্ৰহ কৰিছোঁ যে ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব তো ইয়াৰ পৰিৱেশখিনি দেখাওঁ লাহে লাহে আমি আগুৱাই গৈ থাকিলোঁ এইবাৰ দুৰ্গা পূজা অকণমান ইউনিকভাৱে মানে অকল দুৰ্গা মাৰ মূৰ্তি নহয় এইবাৰ অলপ ইউনিক কোনে কোনে মানে পাণ্ডালবোৰ বা আশে পাশে থকা পৰিৱেশ এটা সুন্দৰময় যি পৰিৱেশ সেইবোৰ দেখাবলৈ চেষ্টা কৰিছে এই সৰু ভিডিঅ'টোৰ মাধ্যমে ইয়াত দেখিছে নহয় শিৱ বাবাৰ কি ধুনীয়া লুক এট দিছ গাইজ কিয় ভাল লাগিছেনে ৰ'ব অলপ ধোঁৱা কোৱা যেন লাগিছে কিন্তু এইটো বহুত দূৰৰ পৰা জুম কৰাৰ কাৰণে হৈছে আপোনালোক ভিডিঅ'টো শেষলৈকে থাককচোন ইণ্টাৰেষ্টিং দেখা গৈ থাকিম সবিশেষ দেখাম এই ভিডিঅ'টোত একদম প্ৰথমৰ পৰা শেষলৈকে তো এয়া দেখিছে আশে পাশে অলপমান মেলাৰ পৰিৱেশ আৰু এয়া ইয়াৰ চাৰিওফালে সেই ঠিক এনেধৰণে সৰুকৈ এখন পাৰ্ক আছে আৰু এইটো দেখিছে চন্দ্ৰয়ানৰ এক সুন্দৰভাৱে ইয়াত বৰ্ণনা কৰা হৈছে খুব ধুনীয়াকৈ তো আমি অকণমান থুলমূলকৈ এইফালৰ পৰা দেখাই দিছোঁ এতিয়া আমি উভতি গৈ একদম মেইন ভিতৰত সোমাই পেলাই সুন্দৰকৈ দেখাই দিম ভালদৰে আৰু তাৰমানে তো আমি এইফালে এণ্ট্ৰি নহয় আচলতে এণ্ট্ৰি আছে আগেদি তো আমি ওলাই গৈ বাহিৰত লেফ্ট টাৰ্ণ ল'ম লৈ ইয়াৰে সম্পূৰ্ণ ভিউখিনি আপোনালোকক দেখাম ইয়াত দেখিছে ন সৰু সৰু মেলা ইয়াতে পুতলা বন্ধুক কিবা কিবি বিক্ৰী কৰিছে আৰু বহু মানুহ আগমন এইটোতো আৰু পূজা বতৰ বুলি ক'লে থাকেই আৰু কি সুন্দৰকৈ লাইটৰ যি ঝালাৰ বুলিয়ে কয় নে ঝালি বুলি কয় মই নাজানো ঠিক একদম লাইনকৈ সজাই তোলা হৈছে আৰু ইয়াত দেখিছে নহয় হৰ হৰ মহাদেৱ শিৱ বাবাৰ কি সুন্দৰ মানে একদম ধুনীয়া এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছে ইমান ধুনীয়া মানে থিম লৈছে তেওঁলোকে আচলতে এইবাৰ দুৰ্গা পূজাত বৰ ইউনিক থিম দেখিবলৈ পোৱা গ'ল আৰু ইয়াত কি ধুনীয়াকৈ লাইটৰ তলেদি মানে এইবোৰ দেখিছে নহয় ঝালাৰ লাইট কি সুন্দৰকৈ কালাৰ চেঞ্জ হৈ আছে দেখিবলৈ কিবা মানে বৰ বেলেগ এক্সপিৰিয়েঞ্চ আৰু মোৰ বাবে তো আপোনালোককো দেখাওঁ তো এনেকৈ সোমাই যাওঁ এইফালেদি এণ্ট্ৰি তো গমেই পাইছে বৰ সুন্দৰভাৱে আচলতে বস্তুবোৰ উপস্থাপন কৰা হৈছে আৰু এইখন এখন সৰু পাৰ্ক চন্দ্ৰয়ানৰ আৰু সেয়া দেখিছে নহয় চন্দ্ৰয়ান 3 হেৰি বনাই দেখাইছে কেনেকৈ লেণ্ডিং হৈছিলে সেই বস্তুটো আচলতে তেওঁলোকে
দেখাবলৈ চেষ্টা কৰিছে আৰু এয়া দেখিছে নহয় ভোলেনাথ কি যে আকবাৰ পাৰিবা হা এই যে ইমান সুন্দৰকৈ বনাইছে আৰু লাইটিং চাইটিংবোৰ ইমান ধুনীয়া হৈছে খুব ভাল এক পদক্ষেপ মোৰতো ভাল লাগিল আহি ইয়াতে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল জনাব কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে এয়া দেখিছে ন চন্দ্ৰয়ান 3 যিটো ছাকচেছফুল লেণ্ডিং হৈছিলে সেই পৰিৱেশটো ইয়াত দেখুওৱা হৈছে সুন্দৰভাৱে দেখিছে তলত সেয়া লাইট জ্বলি আছে যে এনেকুৱা দেখুওৱা হৈছে যে এইটো এতিয়া মানে ওপৰলৈ উৰি গৈছে আৰু এয়া যি চন্দ্ৰত গৈ পেলাই নামিছিলে চন্দ্ৰয়ান সেই বস্তুটো দেখাইছে এইটো হ'ল মেইন হেৰিটো য'ৰ পৰা নামি গৈছিলে এই মেচিনটো কি কয় একজেক্টলি মই এতিয়া মনলৈ অহা নাই তো ইয়াৰে আজিৰ ভিডিঅ'খিনি ইমানখিনিয়ে এয়া দেখিছে ন সুন্দৰকৈ কৈলাশনাথ কি ধুনীয়াকৈ একদম বিৰাজ হৈ একদম সুন্দৰকৈ দেখুৱাইছে যি নহওক বাৰু বৰ্তমান ভিডিঅ'টো ইমানতে সামৰণি মাৰিব হৈছে আৰু লগ পাম পুনৰ এক নতুন ভিডিঅ' নতুন উপস্থাপনৰ সৈতে তেতিয়ালৈকে জয় হিন্দ জয় আই অসম এয়া সুন্দৰকৈ চাওক কি ধুনীয়া এক পৰিৱেশ তো